Hello, welcome back guys. So চাব পাৰে আপোনালোকে মই এতিয়া ক'ত আছো মই বৰ্তমান আছো আমাৰ ঘৰৰ ওচৰতে এটা 4 লাইন ৰাস্তা বনাই আছে আৰু এই ৰাস্তাটোৰ ওপৰত আছো মই আপোনালোকে চাব পাৰে কিমান ধুনীয়া ৰাস্তা গাইস অলৰেডি আপোনালোকক ভিডিঅ'ৰ মাজত দেখুৱাইছো তাতে গৈ চাই ল'ব আপোনালোকে আৰু আমি আজি আমি যাম পোৱামক্কা হাজোৰ পোৱামক্কা যাম গাইস পোৱামক্কাটো ফালিম গাইস তলত খানা খাবৰ কাৰণে বহুতো মানুহ আহে আৰু লগতে আমি পোৱামক্কা আপোনালোকক আজি এক্সপ্লোৰ কৰি আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম তো ভিডিঅ'টো আপোনালোকে চাই থাকিব শেষলৈকে আৰু এনেকৈ ৰাওনা হ'লো ঘৰৰ পৰা আৰু এতিয়া গৈ আছো পোৱামক্কা ফাৰ্ষ্ট পোৱামক্কা যাম তাৰপিছত যাম আমি মোৰ লগত আছে বছ এয়া আজি ফালিম ন আজি ফালিব লাগিব দেখুৱাই আছো চাই থাকক আৰু এইটো হৈছে 4 লাইন ৰাস্তা এইটো 4 লাইন বনাই আছে আমাৰ ঘৰৰ ওচৰতে চ' পোৱামক্কাৰ পৰা আহি আপোনালোকক এইটো ৰাস্তাও সম্পূৰ্ণ ভিউ দেখাই আছো কেনেকুৱা লাগে 50% কাম আৰু ক্লিয়াৰ হৈছে So video to skip নকৰি চাই থাকিব বহুত ধুনীয়া লাগিব চাই থাকক মানুহ বেছি নাই তথাপিও তো গাইস আহি কিবা এটা মন্দিৰ পালো তো এইটো গাইস মোৰ পিছফালে আছে এইটো মন্দিৰ সৰি নামটো মই পাহৰি আছো মনত পৰিলে কৈ দিম অলপ ফটো শ্বুট কৰিবৰ কাৰণে গৈ আছো চাই থাকক বহুত সূৰ্যৰ পোহৰ ক'ত গলি ঐ সূৰ্যৰ আন্ধাৰ পোহৰ কৈ দিছিল দেখিবা এটা কও ৰোমান্টিক কথা এটা ৰোমান্টিক এটা মুড নাই ভাই তল নিচে শমশান ঘাট আছে মোৰ পিছফালে চাও গাইস কিমান ধুনীয়া সুন্দৰ ভিউ পোৱামক্কা গৈ আছো পোৱামক্কাত গৈ আপোনালোকক সকলোবোৰ দেখাইছো পোৱামক্কাত কি আছে কি নাই তো লেটস সি চাই থাকক ভিডিঅ'টো ধুনীয়া ভিউ পইণ্ট আছে ফটো উঠাৰ কাৰণে চাই থাকক আৰু মালো চাই থাকক গাইস গাইস 10% ৰাস্তা আমি আহি পালো পোৱামক্কাৰ ওপৰত আৰু মোৰ ফালে চাও গাইস কিমান ধুনীয়া ভিউ আৰু এত বাদি এক চাই লাভ নাই গাইস এই পিছফালে চাও গাইস কি ধুনীয়া ভিউ চাই থাকক পোৱামক্কাৰ ওপৰলৈকে গৈ আপোনালোকক দেখাইছো
ফাইনেলি পোৱামক্কা আহি পালোঁ গাইছ আৰু আপোনালোকক দেখুৱাইছোঁ পোৱামক্কাৰ সম্পূৰ্ণ ভিউ ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব শেষলৈকে চাই থাকক তো পোৱামক্কা দেখুৱালোঁ আপোনালোকক আৰু কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব এতিয়া পোৱামক্কা বাই বাই আৰু গৈ আছোঁ এটা বেলেগ ঠাইত তো গাইছ এতিয়া তলত আহি এটা ধুনীয়া ভিউ পইণ্ট পাই গৈছোঁ আৰু এতিয়া মোৰ পিছফালে চাব পাৰে তো গাইছ পোৱামক্কা চালোঁ আপোনালোকক দেখুৱালোঁ কেনেকুৱা লাগিল কমেণ্টত জনাব যদি এই ৰাস্তাটো সম্পূৰ্ণৰূপে কমপ্লিট হোৱাৰ পাছত কি ধুনীয়া লাগিব গাইছ ইমান বহল ৰাস্তা গাইছ চাওক গাইছ ৱাও কি ধুনীয়া লাগিব গাইছ এটা 360 ভিউ চাই লওক গাইছ আমি বছ আৰু মই আজি বহুত ফুৰিলোঁ গাইছ আগলৈ এনেকৈ চাই থাকিব আমি দুইজনে মিলি একেলগে ভ্লগ বনাম আপোনালোকক অলপমান এণ্টাৰটেইনমেণ্ট কৰিবৰ কাৰণে চেষ্টা কৰিম চাই থাকিব গাইছ মৰম দি থাকিব গাইছ তেতিয়া ভিডিঅ' বনাবৰ কাৰণে ভাল লাগিব যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব গাইছ এটা ভিডিঅ'টো কোৱা নাই এইবাৰ কৈছোঁ লগ পাইছোঁ নতুন ভিডিঅ' নতুন জেগাৰ লগত টিল দেন টাটা বাই বাই আজিলৈ মানে বাই বাই দিল দিন টাটা বিস্কুট